মৰ্ণিং। মই কালি ফাৰ্মত থাকিলোঁ। এতিয়া উঠিব হৈছে আৰু আমাৰ এজন শুই আছে, এজন উঠিলে। উঠো, কাম আছে কৰিবলৈ। ইজন একদম মস্তি মাৰি শুই আছে, ৰাহুল নেও। উঠিব হোৱা নাই? যি ঠাণ্ডা একদম মানে কাপোৰ ৰুমত উঠিব মোৰো মন যোৱা নাই। দাস উঠি গ'ল, মই উঠো আৰু কাম আছে। ইনকিউবেটৰত পানী দিয়া আছে। ৰাতিপুৱা উঠি আমি চাওঁ, এটা পোৱালি জগি আছে। কেতিয়াবা দেখাম আপোনালোকক বাৰু। এতিয়া তলত যাওঁ, দাসে সোনকালে উঠি কাম কৰিয়ে আছে। ময়ো যাওঁ, অলপ লাগি দিওঁ কামত। এয়া দেখিছে চিৰি আমাৰ সম্পূৰ্ণ হোৱা নাই, অকণমান কাম বাকী আছে, ভালকৈ বনাবলৈ আছে। এতিয়া শুনিছে আপোনালোকে, খুব চিঞৰি আছে গাহৰি। আমি উঠাৰ লগে লগে সিহঁতে গম পাই যায় আৰু দানা দিব লৈছোঁ। এতিয়া দানা দিওঁ, ইগন'ৰ কৰিব চাউণ্ডটো, সিহঁতে খুব হুলস্থুল কৰে। দানা দিব লৈছোঁ আৰু এই লগৰজনে উঠি ৰাতিপুৱাই এইবিলাক পুলি চুলি ৰুইছে। অলপ কাম কৰিলে, মই অকণমান উঠা দেৰি হ'ল কৰিব লৈছোঁ। দাসে আগতে দানা দি আছে, এতিয়া দানা দিয়া হ'ল। সিহঁতে খুব মানে আমি উঠাৰ লগে লগে ইহঁতে গম পাই যায় যে দানা দিব হৈছে, দিবহি এতিয়া বুলি। দিছে, খুব ধুনীয়াকৈ খায়, দেখিলে খুব ভাল লাগি যায়। আৰু আপোনালোকে দেখিছে দানা দি আছোঁ, চবকে দাসে বিশেষকৈ দি আছে বৰ্তমান, মই দেখাইছোঁ। আৰু গা ধোৱাটো বিশেষকৈ আজি দেখাব নোৱাৰিলোঁ আপোনালোকক, মানে কাৰেণ্টটো নাছিলে। কাৰেণ্ট নথকাৰ কাৰণে অকণমান সেইটো সময়ত মই কৰিবলৈ নহ'ল ভিডিঅ'। আৰু এই গোটেইকেইজন দেখিছে আপোনালোকে, মাইকীয়ে আছে আমাৰ বৰ্তমান। আৰু এইবিলাক কি ক'ব আৰু, উপায় নাই। মানে কুকুৰাখিনি একদম গোটেই আহি লেতেৰা কৰি দিছে। উপায় নাই, এনেকৈ চলিবলগীয়া হৈছে, কাৰণ সিহঁতক অকণমান ছেপাৰেট কৰিবলৈ দিগদাৰ হৈছে। সেইখিনি কৰা নাই আচলতে, আমি কৰিবলগীয়া হৈ আছে বাৰু, লাহে লাহে কৰিব লাগিব। দাসে মিলাই আছে এতিয়া আমাৰ। এইবিলাক আমি খুৱাব লাগে, কেলছিয়াম ধৰক এইবিলাক দি থাকিবলগীয়া হয়। এইটো হ'ল লিভাৰ, লিভ 52 লিভাৰ আমি মাজে মাজে দিবলগীয়া হয়, দিছোঁ। সেয়াই আৰু এনেকৈ মই ভিডিঅ' এটা আনিম আপোনালোকৰ ওচৰত, ভালকৈ আমি কেনেকৈ মেইনটেইন কৰোঁ। এতিয়া হ'ল কামত মই লাগিবলৈ পিন্ধি ল'লোঁ বুট জোতা, আৰু বুট পিন্ধি ল'লে আমাৰ অকণমান দিগদাৰ হয়। একচুৱেলি পিন্ধি ল'ব লাগে, আমি বুট পিন্ধিলে কাম কৰোঁ, গাহৰি ফাৰ্মত সোমাওঁ। এতিয়া বাকী কাম কৰিবলৈ মই ওলাই আহিছোঁ, কৰিব লৈছোঁ। দাসে কিবা এটা কৰিব লৈছে, কি কৰিব লৈছে দেখাম বাৰু মই আপোনালোকক। আৰু মই নলাটো অকণমান চফা কৰি দিওঁ, মাজে মাজে আমি কৰি থাকোঁ, কাৰণ অলপ ভৰ্তি হৈ যায়। যিহেতু কম খৰচত কৰিবলগীয়া হৈছে কাৰণে আমি এনেকেই খান্দি পিনি কৰিছোঁ। এনেকৈ সময়বিলাক আমাৰ গুচি যায় কৰি থাকোঁতে, ধৰিবই নোৱাৰোঁ। কাম বহুত বেছি নহয়, কিন্তু মাজে মাজে অলপ অলপ যিখিনি হয় সেইখিনিতে সময়বিলাক যায়গৈ। মোৰ হৈ গ'ল কাম। এতিয়া দাসে চূণ মিলাই আছে। অথনি মই আপোনালোকক কৈছিলোঁ কাটি আছিলে বাঁহ, ব্ৰাছৰ লগাবৰ কাৰণে, ব্ৰাছ লগাবৰ কাৰণে এইটো সুবিধা কৰি আছিলে। দেখিলে ব্ৰাছডাল লগাবৰ কাৰণে বাঁহডাল কাটি আছিলে। মিক্স কৰি পিনি এতিয়া আমাৰ কালাৰ কৰা হ'ব, কালাৰ কৰিম। দাসে কৰিব, ময়ো কৰিম, তিনিওটাই আমি কৰোঁ।
ৰ'ব দাসে কিবা এটা কৰি আছে, মই দেখাওঁ কি কৰি আছে। দাসৰ ওচৰত যাওঁ। কাম মানে কামৰ নিৰ্দিষ্ট কিবা এটা নাই আমাৰ, মানে আমাৰ যিটো চকুত পৰিলে সেইটোৱে আমি কৰিবলৈ চেষ্টা কৰোঁ। আৰু কাম কৰি থাকিলে শেষ নহয়, কামটো কৰিবই লাগিব। কৰিও খুব ভাল লাগে, কাৰণ নিজে যিহেতু কাম এটা কৰি আছোঁ, খুব ভাল লাগে। আৰু এইবিলাক দেখিছে আপোনালোকে, আমাৰ নেচাৰেল প্ৰচেছতে উলিওৱা হয়। এইখিনি উমনি দিয়া হৈছিলে, খালি মাকৰ পৰা আমি আঁতৰাই থৈছোঁ। নিজৰ ঘৰত পোৱালি এনেকৈ জগে, যেতিয়া লালন পালন কৰিবলগীয়া হয়, খুব ভাল লাগে। সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে দেখিছে খুব ধুনীয়া পোৱালি, খুব ভাল লাগিছে আমাৰ। সিহঁতক এনেকৈ ৰখা হৈছে, ব্ৰডিঙত ৰখা হয়। আমি এনেকৈ চফা কৰোঁ সিহঁতৰ মলবিলাক। আমি মানে মটৰে আপোনাৰ পানীৰ টেপে বহুত সময় প্ৰয়োজন হয়, যে আমি ইজনে মটৰ মাৰিলে ইজনে এনেকৈ সহায় কৰি দিয়া হয়, তেতিয়া আমাৰ সময়টো বাচি যায়। আৰু চফা কৰি দিছোঁ কুকুৰা পোৱালিখিনি, মাজে মাজে চফা কৰি থাকিব লাগে। পৰাপক্ষত পাৰিলে ডেইলি কৰিলে ভাল, নহ'লে এদিনৰ মূৰে মূৰে আমি কৰিব পাৰোঁ। আমি চফা কৰি আছোঁ, পোৱালিখিনিক অলপ বাহিৰলৈ উলিয়াই দিছোঁ। দেখিছেনে মাকজনীৰ পৰা মানে আমি পোৱালিবিলাক আঁতৰাই ব্ৰডিঙৰ কাৰণে আনিলোঁ। চাওকচোন মাতৃৰ কি মমতা, কি মৰম চেনেহ, পাহৰিব পৰা নাই তাইবোৰ। বেয়াও লাগিছে আমাৰ, উপায় নাই, যিহেতু পোৱালিখিনিৰ ভালৰ কাৰণে আমি অলপ ব্ৰডিঙত ৰাখিছোঁ। আচলতে এজনী কুকুৰা হ'লে অসুবিধা নাথাকে, আমাৰ বহুত কুকুৰা আছে তেনেকুৱা, অকণমান ডিষ্টাৰ্ব দিয়ে। সেইটো কাৰণে আমি এনেকৈ ব্ৰডিঙত ৰাখিবলগীয়া হৈছে। উপায় নাই, তাইক আমি আঁতৰাবলৈকে বাধ্য। সেইটো কাৰণে আমাৰে বেয়া লাগি গৈছে জানানে। আমি কুকুৰা পোৱালিখিনি ৰখাৰ কিনাৰতে তাই সদায় বহি থাকে, তাতে বহে, মানে তাতে ৰখি থাকে। আমি চফা কৰি আছোঁ, কাম এটা কৰিম বুলি ভাবিছোঁ। কাম মানে বিশেষ ক'ৰ্ট এখন উলিয়াই আছোঁ, পূৰা লাগি আছোঁ। খুব ইয়াত মানে আপোনাৰ বহুত ওখ ওখ ঘাঁহ আছিলে, বন আছিলে, সেইখিনি আমি ওপৰ পাৰ্টটো অলপ কাটিলোঁ। এতিয়া মানে গুৰিটো একেবাৰে মাটি উলিয়াই চফা কৰি দিম, মানে সেইটো কাৰণে লাগি আছোঁ, লাহে লাহে কৰি আছোঁ। সময় অকণমান লাগিব, কাৰণ সম্পূৰ্ণ টাইম দিব নোৱাৰোঁ আমি বিশেষকৈ। এতিয়া এইফালে দাস কেমেৰাত নাহিলে, তেওঁ লাগি আছে, এইফালে কেমেৰাত নুঠিলে তেওঁ। এইখিনিতে হ'ব, এটেণ্ডেঞ্চটো দি লওঁ। আমাৰ এখন এটেণ্ডেঞ্চ আছে, আমি প্ৰত্যেকেই যোনদিনা প্ৰেজেণ্ট থাকোঁ সেইদিনা আমি এটেণ্ডেঞ্চ দিওঁ, মাৰি ল'লোঁ। এতিয়া ঘৰলৈ ওলাইছোঁ। ৰাতিপুৱাৰ কামখিনি ফাৰ্মত ইমানতে সমাপ্ত কৰি আমি ঘৰলৈ যাব লৈছোঁ, কাৰণ ঘৰতো বাট চাই আছে। ঘৰত গৈ নীলাভৰ লগত সময় অলপ দিব লাগিব, তাৰপাছত আকৌ ডিউটি আছে। প্ৰত্যেকেই এইখিনি কাম কৰে, আৰু আমি কাম কৰি যাবই লাগিব। কামৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। সকলোৱে আমি কাম কৰিবই লাগিব। ৰাতিপুৱা সময়খিনি খুব ভাল লাগে, সেইকাৰণে মই আপোনালোকক অকণমান দেখালোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। অন্য এটা ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈ সকলো সুখী থাকক আৰু খুব পজিটিভ মনোভাৱেৰে আগবাঢ়ি যাওক, সফল হ'বই।